নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা থাকিল। আপোনালোক কুশলে থাকক, মংগলে থাকক। আৰু আপোনালোকৰ বাবে আজি মই শ্ৰীমন্ত শংকৰদেৱে ৰচিত এভাগী বৰগীত পৰিৱেশন কৰিবলৈ লৈছোঁ। বাদ্যযন্ত্ৰ সংগত নোহোৱাকৈ মই এই বৰগীত ভাগি গাইছোঁ। কিবা যদি অপৰাধ হয়, কিবা যদি ভুল হয়, আপোনালোকে নিজ গুণে সন্তুষ্ট হ'ব আৰু ভুল হ'লে শুধৰাই দিব। আৰু যদি আপোনালোকে শুনি ভাল পায় নিশ্চয় কমেণ্ট কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 মন মেৰি ৰাম চৰণ লাগো। তই দেখনা অন্তক আগো মন মেৰি ৰাম চৰণ লাগো। ৰে মন ক্ষণে ক্ষণে টুটে দেখো প্ৰাণকো নদিন ছুটে মন মেৰি ৰাম চৰণ লাগো। ৰে মন কালয় জগৰে গিলে জানতিলে মৰণ মিলে মন মেৰি ৰাম চৰণ লাগো। ৰে মন নিশ্চয় পতন
ৰাম ভজতে যি মায়া মন মেৰি ৰাম চৰণহি লাগো ৰে মন সব বিষয় ধান্ধা কেন দেখিনে দেখ আন্ধা মন মেৰি ৰাম চৰণহি লাগো ৰে মন সুখে পাৰ কৈছে নিন্দ তই চেতিয়া চিন্ত গোবিন্দ মন মেৰি ৰাম চৰণহি লাগো ৰে মন জানিয়া শংকৰে কহে দেখ ৰাম বিনে গতি নাহে মন মেৰি ৰাম চৰণহি লাগো